আজি এটা নতুন ৰেচিপি বনাবলৈ লৈছোঁ। এই লোকেল মুৰ্গী মাংস, ৰহৰ দাইল আৰু এয়া মছলা লগত কঁঠাল গুটি দি বনাম। আৰু এতিয়া মই প্ৰথমতে ৰহৰ দাইলখিনি বইল কৰি ল'ম। ৰহৰ দাইল বইল কৰি ল'লোঁ আৰু ৰহৰ দাইল বইল হোৱা সময়কণতে মই আদা নহৰু পিচি ল'লোঁ, তাৰপিছত জালুক পিচি ল'লোঁ। জালুকটো এইকাৰণে দিছোঁ, এতিয়া কৰোণা বতৰ, আপোনালোকে ইচ্ছা কৰিলে দিব পাৰে, ইচ্ছা নকৰিলে নিদিলেও হ'ব। কেৰাহী গৰম হ'ল আৰু মই ইয়াত অকণমান মিঠাতেল দি লৈছোঁ। তেল গৰম হ'ল আৰু মই গৰম তেলত পিঁয়াজ কেইডোখৰ দি দিছোঁ। এতিয়া পিঁয়াজ কেইডোখৰ অকণমান ৰঙচুৱা হোৱাকৈ ভাজি ল'ম। এয়া পিঁয়াজ ৰঙচুৱা হ'ল, মই এতিয়া ইয়াত মাংস কেইডোখৰ দি দিছোঁ। এতিয়া মাংস কেইডোখৰ অকণমান ৰঙচুৱা হোৱাকৈ মই ভাজি ল'ম। অলপমান ভাজি হোৱাৰ পিছত মই ইয়াত দুটা বিলাহী কাটি দি দিছোঁ। বিলাহীটো অপশ্যনেল, আপোনালোকে দিবও পাৰে নিদিবও পাৰে। মই বিলাহীটো তেলত দিয়া নাই, মাংসতে দিছোঁ। আৰু এতিয়া মই এইখিনি সকলোখিনি সিজালৈকে ভাজি ল'ম। এতিয়া ইয়াত বিলাহীখিনি সিজি গ'ল, মই এতিয়া ইয়াত হালধি আৰু নিমখ এড কৰিম। তাৰপাছত মই পিচি থোৱা নহৰু, আদা দি দিম। ইয়াত এতিয়া মই অলপমান জলকীয়া পাউডাৰ দিছোঁ, তাৰপাছত অকণমান মিট মছলা, আৰু এতিয়া সকলোখিনি ভালদৰে মিহলাই ল'ম। ইতিমধ্যে বিলাহী আৰু মাংস আগতে সিজিয়ে গৈছিলে আৰু অকণমান সময় ঢাকন দি থ'ম। এয়া মাংসই তেল এৰিছে আৰু মই এতিয়া আগতে বইল কৰি থোৱা কঁঠাল গুটি আৰু ৰহৰ দাইলখিনি ইয়াতে এড কৰি দিছোঁ। আৰু এই সকলোখিনি এতিয়া অকণমান উতলিবলৈ দিম। তাৰপাছত ইয়াত মই জালুক এড কৰিম। এতিয়া ইয়াত এক্সট্ৰা পানী নিদিলেও হয়, যদি বিচাৰে জোলখন ইয়াতকৈ মানে পাতল হওক, তেতিয়া আপোনালোকে ইয়াত এক্সট্ৰা পানী এড কৰিব পাৰিব। এয়া মাংস উতলিলে আৰু এতিয়া ইয়াক নমাবৰ কাৰণে হৈ গ'ল। মই তাৰ আগতে এতিয়া ইয়াত খুন্দি লোৱা জালুকৰ গুড়িখিনি দি দিম। জালুকৰ গুড়িটো নিদিলেও হৈ যায়, কিয়নো এতিয়া কৰোণা বতৰৰ কাৰণে মই জালুকৰ গুড়িখিনি দিছোঁ। জালুক খাব লাগে। আৰু মই এই মান ধনিয়াখিনি হাতেৰে ছিঙি দিছোঁ। আৰু এয়া দি মই এতিয়া 2 মিনিট সময় উতলিবলৈ দি ইয়াক নমাই পৰিৱেশনৰ বাবে সাজু কৰিম। এয়া আমাৰ ৰহৰ দাইল দিয়া লোকেল মাংস খাবৰ বাবে ৰেডি। আৰু আপোনালোকে মোৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কমেণ্ট কৰি জনাব। মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব। আজিলৈ আহোঁ, ধন্যবাদ।